ওই তো আপনি হাত কে দিলেছে কেউ ভবা নাছিলো যে এনেকুৱা ভিডিঅ' এটা বনাম আৰু আপোনালোকক কম মানে কি হ'ল যোৱাকালি আমি মুকলমৰ বজাৰত গৈছিলো প্ৰায় 6জন ল'ৰা মিল 3খন বাইক লৈ তো তাত যোৱা কাৰণটো হ'ল যে আমাৰ উজনি অসমৰ ফালে যিহেতু বৰ্তমান বানপানী চলি আছে আৰু সেই মানুহখিনি কিবা অলপ সহায় কৰিম বুলি ভাবি আমি মুকলমৰ বজাৰত পইচা উঠোৱাৰ কাৰণে গৈছিলো আৰু ক'লোৱে মই যে আমি 3খন বাইক লৈ 6জন ল'ৰা গৈছিলো আৰু আমি ভাবিলো যে গাড়ী কেইখন আমি ৰাস্তাত থোৱাতকৈ পাৰ্কিং এৰিয়াত থলে আমাৰ গাড়ী কেইখন সেভত থাকিব হয় না নহয় অবভিয়াছলি যেহেতু আমি গাড়ীখন পাৰ্কিং এৰিয়াত থলে পইচা দিব লাগে তো পইচা লোৱাৰ কাৰণে গাড়ী কেইখন সিহঁতে চোৱা চিতা কৰিব তো সেইটো ভাবি আমি গাড়ী কেইখন থৈ গলো আৰু গাড়ী কেইখন থৈ গৈ তাত আমি খুব সুন্দৰভাৱে মানে কালেকশ্যন কৰাত লাগি গলো তো ৰাইজেও আমাৰ লগত খুব সুন্দৰভাৱে সহযোগ কৰিছে কিন্তু দেই এইটো কথা একদম মানিব লাগিব কিন্তু যোনে যিমান পাৰে 10 টকা পাৰে 5 টকা পাৰে বা 100 টকা পাৰে 50 টকা পাৰে কোনো আমি দাবী কৰা নাই আকৌ যোনে যিমান পাৰে সিমান বাকচৰ ভিতৰত ভৰাই দিছে কাকো আমি দাবী কৰা নাই তো খুব সুন্দৰভাৱে মানে সিহঁতে আমাৰ লগত সহযোগ কৰিছে কাৰণ মানুহে মানুহৰ বাবে যদি নকৰে কোনে কৰিব তো সিহঁতেও বুজি পাইছে তো সেই মানুহখিনিৰ কথা বুজি পাই ৰাইজে আমাক সহায় কৰিছে আমাক সহায় কৰা নাই বাৰু সেই মানুহখিনিক সহায় কৰিছে তো এতিয়া কথা হ'ল যে যেতিয়া আমি কালেকশ্যন কৰা হ'ল আমাৰ কাৰণ যোৱাকালি বহুত বেছি গৰম আৰু বহুত বেছি ৰ'দ দিছে তো সেইটো কাৰণে আমি কি কৰিলো বেছি সময় নাথাকি তাত ঘৰলৈ উভতি আহিবৰ কাৰণে মানে পাৰ্কিং এৰিয়াটোত গ'লো আমাৰ গাড়ী কেইখন যে থলো আমি প্ৰথমতে তো সেই গাড়ী কেইখনলৈকে আমি গ'লো তো তাত গৈ আমি দেখিলো আমি 3খন গাড়ী লৈ গৈছিলো তো কুপন কেইটা মই আপোনালোকক দেখা দিছো চাওক এইকেইটা কুপন আমি লৈ গৈছিলো তো তাত কি হ'ল আমি যেতিয়া গ'লো তাত গাড়ী কেইখন চাবৰ কাৰণে তো গাড়ী দুখন আছে আমাৰ এখন গাড়ী মিচিং হৈ আছে তো তেতিয়া আমি কি কৰিলো পাৰ্কিং এৰিয়াত থকা মানুহকেইজনক মাতিলো মানে পাৰ্কিং এৰিয়াত থকা মানুহকেইজন কিন্তু সৰু সৰু ল'ৰা সিহঁতে ভালকৈ বুজিব পৰা হোৱা নাই তো আপোনালোকক দেখাম ল'ৰা কেইজনকো আছে মোৰ তাতে ফুটেজ কিন্তু তাত এগৰাকী মহিলা মানুহ আছিল ডাঙৰ মহিলা মানুহ নহ'লে আমি তাত গাড়ী নথলোৱে কাৰণ মহিলা মানুহগৰাকীও আছিল সেইকাৰণে আমি গাড়ীখন তাত থৈ দিলো তো আমি যেতিয়া গাড়ীখন তাত থৈছিলো তেতিয়া মহিলাগৰাকী আছিল কিন্তু আমি যেতিয়া গাড়ী কেইখন আনিব গ'লো তাত মহিলাগৰাকী নাছিল তো আমি যেতিয়া সৰু ল'ৰা দুজনক সুধিলো যে ভাইটি আমাৰ গাড়ীটো আমি ইয়াত থৈ গৈছিলো কিন্তু গাড়ীটো আমাৰ কৈ 3খন গাড়ী থৈ গৈছিলো 2খন আছে এখন নাই তো তো সৰু সৰু ল'ৰা কেইজনে কি কৰিলে মহিলাগৰাকীক মাতি আনিলে আৰু মহিলাগৰাকী আহি লগে লগে ক'লে যে তহঁতে কোন হয় তহঁতে ইয়াত গাড়ী থোৱা নাই আমি তেতিয়া মই ক'লো তেতিয়া যে বাইদেউ আমি যদি গাড়ী থোৱাই নাই ইয়াত তেতিয়াহ'লে আমাৰ হাতত টিকেটটো ক'ৰ পৰা আহিলে তো বাইদেউগৰাকী তেতিয়া লগে লগে উত্তৰ দিলে যে তহঁতক আমি চিনি নাপাওঁ তহঁতে টিকেটটো ক'ৰবাৰ পৰা বটলি আনিছা তো যেতিয়া এনেকৈ ক'লে মানে অলপ শান্ত হ, সিহঁতে চাবি, মই কৈছো। টিকেট দেনা এই দুখন দিছে তো চাব। টিকেট দেনা আমাৰ হাতত টিকেট খান ক'ৰ পৰা আহিল তাই বটলি আনিছা তো তেতিয়া আমাৰ খং উঠিল তো খং উঠিবই না অবভিয়াছলি আমি পাৰ্কিং এৰিয়াত গাড়ীখন থৈছো থোৱা কাৰণ হ'ল যে আমাৰ গাড়ীখন পাৰ্কিং এৰিয়াত থ'লে গাড়ীখন ছেভত থাকিব আৰু আমি পাৰ্কিং এৰিয়াত গাড়ীখন থোৱাৰ কাৰণে আমি এনে থোৱা নাই আমি সিহঁতক পইচা দিছো প্ৰায় 3খন গাড়ীত আমি প্ৰায় 60 টকা দিছো অৰ্থাৎ এখন গাড়ীত 20 টকাকৈ তো সিহঁতে কি কৰিলে আমাক কুপন এটা দিছে অৰ্থাৎ 3টা কুপন আমাক দিছে কুপন মানে সেই কুপন কেইখনত মানে নাম্বাৰ লিখা আছে নাম্বাৰ কেইটা বাৰু মোৰ মনত নাই আপোনালোকক দিছো স্ক্ৰীণত আহিছে চাব পাৰে তো নাম্বাৰ কেইটা দুটা মানে এখন গাড়ীত 2খন কুপন বনাই এখন আমাক দিয়ে আৰু এখন সিহঁতৰ লগত ৰাখে তো যেতিয়া আমি আমাৰ কুপনখন সিহঁতক দেখাই দিলো তো তেতিয়া সিহঁতে ক'লে কুপনখন বটলি আনিছা তেতিয়া আমাৰ খং উঠি গ'ল ল'ৰা কেইজনৰ তো লাহে লাহে তেনেকৈ তৰ্ক বিতৰ্ক হ'ল তো তৰ্ক বিতৰ্ক আপোনালোকে দায়িত্ব লৈছে গাড়ী আমাক দিবই লাগিব তো আমি তেতিয়া কি কৰিলো আমি পুলিচ প্ৰশাসনক খবৰটো দিলো তো পুলিচ প্ৰশাসন আহিল আহি কেনে সিহঁতক সোধা পোছা কৰিলে তো সিহঁতক অলপমান ধমকি দিলে প্ৰথমতে কাৰণ যিখন কুপন সিহঁতে আমাক দিছে সেই কুপনখনত কিন্তু কোনো ধৰণৰ সিহঁতে স্কেম ব্যৱহাৰ কৰা নাই সিহঁতে সেই কুপনখনত তো সেইটো কাৰণত সিহঁতক গালি দিলে আৰু এটা কাৰণ আছে গালি দিয়াৰ পুলিচসকলে সিহঁতক গালি দিয়াৰ কাৰণ এটা আছে কাৰণ তাত সৰু সৰু ল'ৰা দুজনক ৰাখিছে কামত কাৰণ সৰু সৰু ল'ৰা দুজনে ইমান ডাঙৰ দায়িত্ব ল'ব পৰা হোৱা নাই কাৰণ তাত বহুত ডাঙৰ দামী গাড়ী আহে আৰু সেই পাৰ্কিং এৰিয়াত গাড়ীবোৰ ৰাখে কেতিয়া ক'ত কেনেকৈ আমাৰ লগত হৈ গ'লে যোৱাকালি গাড়ীখন নোহোৱা হৈ গ'ল তো আৰু কেতিয়া কেনেকৈ নোহোৱা হৈ যায় তো সিহঁত নাজানে তো সেইকাৰণে পুলিচে সিহঁতক ধমকি দিছে
যেতিয়া পুলিচ প্ৰশাসনে সিহঁতক সোধা পোছা কৰিলে তেতিয়া সিহঁতে মানে চব সঁচা কথাবিলাক কোৱা আৰম্ভ কৰি দিলে। তেতিয়া আমাৰ চকুত পৰিল যে আমি যিখন ঠাইত গাড়ীখন থৈছিলো তাত মানে ছেম কালাৰৰ গাড়ী এখন আমাৰ নিচিনাকৈ গাড়ী এখন চাইডত ৰখিছে। তেতিয়া আমি ভাবিলো যে চাওক সলনি হৈ যাব পাৰে গাড়ীখন, যে এইখন গাড়ীৰ মালিকজনে এই গাড়ীখন লৈ যাব পাৰে, কাৰণ অল্ড গাড়ী চাবি বেটাৰী ষ্টাৰ্ট হৈ যাব পাৰে, গম নাপাওঁ। তো তেনেকুৱাকৈ ভাবিলো। যেতিয়া আমি প্ৰায় 4টা-5টা বজালৈকে ৰখিলো সন্ধিয়া, তো তেতিয়া কি হ'ল, সেই গাড়ীখনৰ মানুহজনে আহিলে। তো আহি সেই গাড়ীখনৰ মানুহজনকো আমাৰ পুলিচ প্ৰশাসনে জেৰা কৰিলে, যে RC চালে, বিভিন্ন ধৰণৰ নথি পত্ৰ চালে। তো তেতিয়া গম পালো যে সেই গাড়ীখন তেওঁৰ হয়। ডাইৰেক্ট গম পালো এতিয়া যে আমাৰ গাড়ীখন কোনো ধৰণৰ সলনি হোৱা নাই, আমাৰ গাড়ীখন অবিয়াছলি চুৰি হৈছে। তো তেতিয়া আমি মানে কি কৰিলো, যে আমি য'ত গাড়ীকেইখন থৈছিলো পাৰ্কিং এৰিয়া, সিহঁতৰ মানুহক ডাইৰেক্ট ক'লো যে বাইদেউ আমি ইয়াত গাড়ী থৈছিলো, এতিয়া আমাৰ গাড়ীখন নোহোৱা হ'ল, তো এতিয়া আপোনালোকে কি কৰিব? আপোনালোকে দায়িত্ব লৈছে গাড়ী আমাক দিবই লাগিব। কি কৰিলে যে আমাক ক'লে যে তোমালোকে ৰাতি 7টা বজালৈকে ৰখি দিয়া। ৰাতি 7টা বজাত আমি মানুহ লগ হ'ম, মানে বজাৰ কমিটিৰ মানুহ লগ হ'ম, হৈ কেনে তোমালোকক কিবা এটা দিম, হয়তো পইচা দিম, হয়তো গাড়ী দিম। তো তেনেকৈ ক'লে। তো আমি ৰখি দিলো সন্ধিয়া প্ৰায় 7টা বজালৈকে ৰাতি ৰখি দিলো আমি। তো যেতিয়া 7টা বজালৈকে আমি ৰখি দিলো, তো তেতিয়া ৰাতি 7টা, 7:30, কাৰণ যোৱাকালি ৰাতি বহুত বেছি বৰষুণো হৈছিল, তো তাৰ কাৰণে ৰাতি 7:30 মান বজাত বিচাৰখন হ'ল। তো তাত কি কৰিলে, সিহঁতে ক'লে যে তোমালোকক গাড়ীখন যিহেতু বহুত বেছি পুৰণি হৈছে, তো তোমালোকক কি কৰিম, আমি টকা 10,000 দিম। তো যেতিয়া তেনেকৈ ক'লে, তো তেতিয়া আমাৰ মানে কি ক'ম, গাড়ীখন 10 বছৰ হ'লেও মানে গাড়ীখন বহুত বেছি এটা মাৰ পৰা নাই। মানে আমাৰ ক'লে আৰু আমাৰ ফালৰ পৰা মানুহ যিহেতু গৈছিল, তো সিহঁতে ক'লে যে গাড়ীখনৰো বহুত বেছি মাৰ পৰা নাই, গাড়ীখন একদম মানে কালাৰ পাতি ঠিকে আছে। তো তেনেকৈ ক'লে। তো এনেকৈ মানে বিচাৰখনত প্ৰায় লাষ্টত অৱশেষত 20,000 টকাত বিচাৰখন আমি মাৰি পেলালো। আৰু তেতিয়া সেই আৰু বিচাৰখন মৰি গ'ল। আৰু এই ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল যে যদি আপোনালোকে কেতিয়াবা বজাৰত গাড়ী লৈ যায়, তেতিয়াহ'লে অলপ সাৱধান হ'ব, গাড়ীবিলাক লক কৰি থ'ব। আৰু ইয়াত এটা মই কথা কওঁ যে আমি যেতিয়া গাড়ীখন পাৰ্কিং এৰিয়াত থৈছিলোঁ, তেতিয়া আমাৰ ধন ভাই মানে গাড়ীখন লক কৰিছিল, কিন্তু সেই গাড়ীখন লক কৰিবৰ কাৰণে এই মহিলাগৰাকীয়ে মানা কৰিছিল। কাৰণ ভালৰ কাৰণে মানা কৰিছিল চাগে, কাৰণ লক কৰিলে তাত ওচৰে পাজৰে থকা গাড়ীবিলাক উলিয়াত অলপমান অসুবিধা হয়, সেইটো কাৰণে কৈছিল চাগে। তো এতিয়া মানে যদি আপোনালোকে কেতিয়াবা বজাৰত গাড়ী লৈ যায়, তেতিয়াহ'লে অলপ সাৱধান হ'ব। কাৰণ আপোনালোকে যদি গাড়ী পাৰ্কিং এৰিয়াতো থয়, আপোনালোকে নাভাবিব যে তাত গাড়ী থ'লে ছেফত থাকিব, যে তাত গাড়ী থ'লেও মানে চুৰি হোৱাৰ সম্ভাৱনাটো থাকে। কাৰণ আপোনালোকে গম চালে ভিডিঅ'টো, আমাৰো গাড়ীখন পাৰ্কিং এৰিয়াৰ পৰা নোহোৱা হৈ গ'ল, কেনেকৈ আমি নিজে নাজানো। তো আপোনালোকক যিখন কুপন দিব পাৰ্কিং এৰিয়াত গাড়ীখন থোৱাৰ লগে লগে, তো আপোনালোকে তাত চাব আপোনালোকৰ গাড়ীখনৰ নাম্বাৰটো আছে নে নাই। গাড়ীখনৰ নাম্বাৰটো হওক বা আপোনাৰ ফোন নাম্বাৰ বা আপোনাৰ নামটো এনেকৈ যদি নাথাকে, তেতিয়া আৰু কোনো ধৰণৰ যদি স্কেম লগোৱা নাথাকে, তেতিয়াহ'লে আপোনালোকে সেই কুপনখন নল'ব। কাৰণ জানে আপোনালোকে আমাক দিয়া কুপনখনত মাত্ৰ লিখা আছে যে নাম্বাৰটো 1ৰ পৰা 100লৈকে যিকোনো তাৰে মাজৰ যিকোনো নাম্বাৰ এটা লিখা আছে। দুখন কুপন আমাক দিছে, এখন কুপন, এখন সিহঁতে এটা নাম্বাৰৰ কুপন সিহঁতে এখন ৰাখিছে, আমাক এখন দিছে। আমাক টোটেল 3খন কুপন দিছিল, কিন্তু 3খন কুপনে আমাৰ হাতত আছে, কিন্তু 2খন গাড়ী আমাৰ আছে, কিন্তু এখন মিচিং হৈছিল। তো তেনেকৈ ঘটনাটো ঘটি গ'ল আৰু বিচাৰখন আমি সমাধা কৰিলোঁ গোটেই ৰাইজে মিলি। তো এইখিনি আছিল। চাব আপোনালোকে অলপ গাড়ী লৈ গ'লে। তো জয় জুবিন দা, জয় অসম। আৰু নেক্সট আমি তাত গৈছোঁ।